হাই ফ্ৰেণ্ডছ, মই আজি কিছুদিন আগত মানে 29 তাৰিখে মই এটা চিস্কাৰ যোনটো ৱাইফাই LED বাল্ব এটা অৰ্ডাৰ কৰিছিলোঁ। চ' আজি পালে আৰু ইয়াৰ প্ৰাইচ হৈছে আপোনাৰ মোবাইলত চাইছে হ'ব দিছোঁ 799 ৰুপিজ। আৰু যোনটো এমেজনৰ এতিয়া অফাৰ চলি আছে, ফেষ্টিভেল অফাৰ চলি আছে, তাৰ কাৰণে মই এইটো 594ত পালোঁ। আৰু বাকী বহুতকেইটা অৰ্ডাৰ কৰিছোঁ, এটা ৱাইফাই LED বাল্ব অৰ্ডাৰ কৰিছোঁ আৰু কেইটামান লেজাৰ বক্সো অৰ্ডাৰ কৰিছোঁ, দেৱালীত লগাব পৰা যায়। চ' ফ্ৰেণ্ডছ এইটো বলক আনবক্সিং কৰোঁ আৰু লাইটটো কেনেকৈ জ্বলে, এইটো ৱাইফাইৰে কেনেকৈ কানেক্ট কৰে মই সকলোবোৰ দেখুৱাম। আৰু যোনটো এটা আহি আছে উইপ্ৰ সেইটো মই দেখুৱাম আপোনালোকক। প্ৰথমতে বলক এইটো খুলি চাওঁ। চ' ফ্ৰেণ্ডছ বলক এইটো খুলি চাওঁ আমি এতিয়া। এইটো ফুল পেকেজ কৰা আছে। চিস্কাৰ লাইট আপোনাৰ স্মাৰ্ট হোম লিখা আছে আৰু এইটো আপোনাৰ ৱাইফাই 2.4 জেগাত ৱাইফাই আনিব, ৱাইফাইতে কানেক্ট মই দেখুৱাম আপোনাৰ হটস্পটত কানেক্ট দেখুৱাম মই। আৰু 7.2 লুমিনাছত কাম কৰে। এলেক্সা ভইচ কণ্ট্ৰল, যোনটো এমেজন এলেক্সা ভইচ কণ্ট্ৰল তাৰ কণ্ট্ৰল কৰিব। আৰু এইটো 60 মিলিয়ন চিটিজ কালাৰ আছে, 60 মিলিয়ন। চ' আৰু ইয়াতে কিছুমান লিখা আছে যোনটো আপুনি পঢ়িব পাৰিব নহয় নাজানো মই, ইয়াতে মই পঢ়ি দি আছোঁ। এইটো আপোনাৰ নেম অফ দ্য লিখা আছে স্মাৰ্ট ৱাইফাই LED বাল্ব, আৰু এইটো 9 ৱাটৰ হয়। আৰু মেইনখিনি পঢ়ি দি আছোঁ আপোনাক মই। ইয়াতে আপোনাৰ ইউজাৰ মেনুৱেল কাৰ্ড, ৱাৰেণ্টি কাৰ্ড আছে। আৰু এইটো দাম হৈছে এনেই ইয়াতে লিখা মতে 1899 টকা, 1900 টকা। ত' দামটো বাৰু এনে লিখি দিছে বাৰু, কথা নাই বাৰু, দামটো বহুতে লিখিছে। তথাপি এইটো মই 5। আৰু ইয়াৰ কাৰণে এটা এপছ ডাউনলোড কৰিব লাগিব। প্লে ষ্ট'ৰত এটা এপছ আছে, এপছটো ডাউনলোড কৰিব লাগিব। মই এপছটো ডাউনলোড কৰিব দেখুৱাম আপোনালোকক, সম্পূৰ্ণ দেখুৱাম। আৰু ইয়াতে ডাউনলোড লিখি দিছে ইয়াতে। চিস্কা স্মাৰ্ট হোম এপছ নামৰ এটা আছে প্লে ষ্ট'ৰত, সেইটো ডাউনলোড কৰিব লাগিব। চ' মই ডাউনলোড কৰিম বাৰু। চ' ফ্ৰেণ্ডছ এইটো হৈছে লাইটটো। এইখন মেনুৱেল কাৰ্ড হয়, এইখন হৈছে ৱাৰেণ্টি কাৰ্ড। মই ফ্ৰেণ্ডছ প্লে ষ্ট'ৰৰ পৰা অলৰেডি মই ডাউনলোড কৰি থৈ দিছোঁ চিস্কা নামৰ এপছটো। এইটো হয় ফ্ৰেণ্ডছ চিস্কা স্মাৰ্ট হোম। তাৰ কাৰণে প্ৰথমতে অ'পেন কৰিব। তাৰপিছত ৰেজিষ্টাৰ কৰিব লাগিব, এগ্ৰী। চ' ইয়াতে ইমেইল আইডিটো দিব আপুনি। ইমেইল আইডিটো বিচাৰি আছে, চ' মই ইমেইল আইডি দি আছোঁ। মই এটা ইমেইলৰ এটা মোবাইলৰ এটা ভেৰিফিকেশ্যন কোড এটা আহিছে 993424। এতিয়া পাছৱৰ্ড এটা বিচাৰি আছে, পাছৱৰ্ড এটা দি দিওঁ বাৰু। চ' ফ্ৰেণ্ডছ বলক পাছৱৰ্ড এটা দি দিওঁ ইয়াতে। মই এনেই ধৰ এটা দি চ' ইয়াতে লিখা আছে ন' ডিভাইচ প্লিজ এড। চ' মই এইটো মই কাৰেণ্ট দিব লাগিব, কাৰেণ্টত লগাব লাগিব। চ' ফ্ৰেণ্ডছ বলক কাৰেণ্টত লগাই দিওঁ। চ' ফ্ৰেণ্ডছ মই এতিয়া লাইটটো লগাইছোঁ। চ' মই লাইটটো অন কৰি দিছোঁ, এতিয়া পাৱাৰত লগাই দিলোঁ। আৰু যিটো ইয়াতে এড ডিভাইচ কৰিলোঁ। এড ডিভাইচ কৰাৰ পিছত বহুতকেইটা কানেক্টিভিটি অপশ্যন আহিছে। আৰু আজি ফ'কাচিং হওঁতে বহুত দিগদাৰ কৰি আছে, বেয়া নাপাব। ইয়াতে বহুতকেইটা কানেক্টিভিটি আছে, পাৱাৰ ষ্টেপ আছে, ছুইচ আছে, আপোনাৰ বহুতকেইটা আহিছে। আৰু মোৰটো আহিছে, ব্লুটুথো আহিছে। চ' এইটো মোৰ হৈছে ৱাইফাইটো, এইটো লাইটিং ৱাইফাইটো মই কৈ দিওঁ ক্লিক। আৰু ইয়াতে কৈছে যে আপোনাৰ 3বাৰ ছুইচটো অফ অন কৰিব লাগিব, লাইটটো এনেকৈ ব্লিংকিং কৰিব। চ' মই এইটো অফ অন কৰি দিওঁ। একবাৰ চ' মই 3বাৰ কৰি দিলোঁ, চাওঁ কি হয়। চ' ফ্ৰেণ্ডছ দেখিছে এইটো ব্লিংকিং কৰিব ধৰিছে। আৰু মই এইটো লগত কানেক্ট আছে মোবাইলটো ৱাইফাইৰ লগত। এটা ৱাইফাই লাগিব আপোনাক যদি এইটো কানেক্ট কৰিব বিচাৰে। চ' এইটো মই অ'কে কৰি দিওঁ। আৰু পাছৱৰ্ড লাগিব, যোনটো 05 পাছৱৰ্ড হয়, সেই পাছৱৰ্ডটো মাৰি দিব। চ' ইয়াতে লিখিছে
ডিভাইচ এড ছাকচেছফুলি চিস্কা স্মাৰ্ট মাছৰুম। চ' ডান কৰি দিয়ক। আৰু তোমাৰ দিনত কৰি আছোঁ, ৰাতি হ'লে বেছি ভাল লাগিল হয়। চ' দিনত কৰিছোঁ, আহিছে মাত্ৰ। এতিয়া খাব পাৰে 12:58। চ' এইটো অফ অন, এইটো ব্ৰাইটনেছটো এইটো যদি আপুনি কমাই দিয়ে চ' লাইটটো কমি যাব। লাইটটো মই ওচৰত থৈ দিওঁ, আৰু এইটো যদি বঢ়াই দিয়ে চ' লাইটটো পাৱাৰ বাঢ়ি যাব। আৰু এইটো মানে বহুত ভাল আছে কাৰণ এইটো ৰাতি আপুনি শোৱাৰ সময়ত কানেক্ট কৰি ল'লে অফ অনটো মোবাইলৰ পৰা হৈ থাকিব। চ' বহুত সুবিধা হৈ যায় আৰু কিবা পাৰ্টি থাকিলেও লগাব পাৰে। এইটো মই অফ অন কৰি দিওঁ, অন হৈছে। আপুনি ইজিলি মোবাইল দি সকলোবোৰ কৰিব পাৰে। চ' ফ্ৰেণ্ডছ, ইয়াতে 3টা অপশ্যন আছে, কালাৰ্ছ আছে, চিন আছে। ত' কালাৰ্ছত গ'লোঁ। চ' মানে লাইটটো ৰঙা হৈ গ'ল। আপুনি ইয়াতে যোন পিনে ঘূৰাই চ' লাইটৰ পোহৰটো চেঞ্জ হৈ গ'ল। কালাৰ বিচাৰে চ' সেনেকুৱা কৰিব পাৰে। আপোনাৰ মাইণ্ডৰ হিচাপে আপুনি নিজে কালাৰ চিলেক্ট কৰি ৰাখিব পাৰে। আৰু ব্ৰাইটনেছটো আপুনি যদি কম কৰিব বিচাৰে কম কৰিব পাৰে। আৰু এইটো আপোনাৰ এইটো আপুনি যদি এইপিনে পিছপিনে টানি দিয়ে এইটো পূৰা হোৱাইট হৈ যাব। এইপিনে কৰিলে কালাৰটো আহিব। আৰু আপুনি টাইম চিডিউলো কৰি ৰাখি দিব পাৰে, কিমান টাইমত কিমান টাইম কৰিব। আৰু এইটো চিন আপোনাৰ ৰাতি এইটো চিনৰ কৰিব পাৰে, চিন কৰিব নাইটত কালাৰফুল। এইটো আপোনাৰ অট'মেটিক চেঞ্জ হৈ থাকিব কালাৰফুল কৰিলে। চ' বাছ এনেকৈ আপুনি ধুনীয়াকৈ আপোনাৰ নিজৰ ৰুমটোত লগাই ল'ব পাৰে। আৰু যেতিয়া মন যায় তেতিয়া অপন কৰিব পাৰে, যেনেকুৱা আপোনাৰ মাইণ্ড আছে তেনেকুৱা হিচাপে আপুনি এইটো লগাব পাৰে। চ' বাছ ধন্যবাদ আপোনাৰ ভিডিঅ'টো চোৱাৰ বাবে।